নমস্কাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ মই মৌচুমীয়ে আপোনালোকক স্বাগতম জনাইছো ভাবিলো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণে দিও এতিয়া 8 বাজি গৈছে আৰু মই ৰান্ধিবলৈ পাকঘৰলৈ আহিছো ভাবিছো আপোনালোকৰ ৰন্ধাৰ আগত মই এনেদৰে দেখাই লওঁ মই কি কি যোগাৰ কৰি লৈছো আৰু থাম্বনেইলটো দেখিয়ে হয়তো আপোনালোকে গম পাইছে যে মই কি ৰেচিপি আগবঢ়াইছো আপোনালোকলৈ বেক কেমেৰা কৰিয়ে দেখাম কিন্তু মই আৰম্ভণিটো এইদৰে কৰিছো আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টি চাই লওঁ আজি ৰেচিপিটোৰ কাৰণে মই এয়া ৰৌ মাছ 4 পিচ নিমখ হালধি সানি 20 মিনিটমান ৰাখি থৈছিলো তাৰ পিছত মই আপোনালোকক এয়া দেখাইছো দুটা বিলাহী মই এইদৰে কাটি লৈছো লগত লৈছো দুটা কেঁচা জলকীয়া ধনিয়া লৈছো কেইবাটামান এটা সৰু পিয়াজ লৈছো জিৰা কেইটামান লৈছো আৰু লৈছো কেইটামান পাঁচফোৰণ আৰু এইখিনি বস্তু বেলেগ একো দৰকাৰ নাই এখন কেৰাহীত মই তেল গৰম কৰি লৈছো আৰু তেল গৰম হোৱাৰ পিছত মই মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি লৈছো মাছ কেইপিচ ভালদৰে ইলুটি হিলুটি কৰি ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছো আপোনালোকে দেখিছে এয়া মোৰ মাছ ফ্ৰাই কৰি হৈ গৈছে এইখিনি মই বেলেগকৈ কাঢ়ি থৈছো আৰু একেখিনি তেলতে মই পাঁচফোৰণ আৰু জিৰা কিটা দি দিছো এইখিনি ভালদৰে লৰাই দিয়াৰ পিছত মই পুনৰ পিয়াজখিনি দি দিছো পিয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত বিলাহীখিনি দি দিছো আৰু এইখিনিও ভালদৰে লৰাই দিছো অলপ সময় ভজাৰ পিছত মই ইয়াত নিমখ দিছো নিমখ মই পিছত চাই লৈ কমিলে আকৌ দি দিম এতিয়া ইমানখিনিয়ে দিছো মই হেতাখনেৰে এনেকৈ কৰি দিলে বিলাহীখিনি সোনকালে গলি যাব আৰু সোনকালে সিজিব বিলাহীখিনিৰ পৰা তেল এৰাৰ দৰে দেখাত মই ইয়াত অকণমান পানী দিছো আৰু লগতে মই ইয়াত হালধি দি দিছো এতিয়া এইখিনিও ভালদৰে মিহলি কৰি দিম অকণমান সময় ভজাৰ পিছত মই ইয়াত পুনৰ পানী দিছো আৰু এই পানীখিনি আপোনালোকে জোখমতে দিব মই ইমানখিনিয়ে দিছো এতিয়া এখন ঢাকোন দি অকণমান সময় সিজিবৰ কাৰণে ৰৈ দিছো আৰু গেছৰ ফ্লেমটো এই সময়তে মই অকণমান হাই কৰি দিছিলো এয়া দেখিছে সম্পূৰ্ণকৈ উতলি গৈছে বিলাহীখিনিও সিজিবলৈ আৰম্ভ কৰিছে মই এনেকুৱাতে মাছ কেইডোখৰ ইয়াত দি দিছো আৰু বিলাহী দিয়া মাছৰ এই জোলকণ খাবলৈ কিমান সোৱাদ সেয়া আপোনালোকে খাইছে যদি নিশ্চয় বুজি পাইছে অলপ অলপ এনেদৰে উতল অহাত মই লৰাই দিছো আৰু বিলাহীখিনি গলি যাবৰ কাৰণে মই পুনৰ ইয়াত ঢাকোন দি দিম এয়া মই ঢাকোন খুলি আপোনালোকক দেখাইছো দেখিছেনে জোলখিনি কিমান ধুনীয়া হৈছে দেখিবলৈ মই একো বেলেগ মছলা ব্যৱহাৰ কৰাই নাই আৰু বিলাহীৰ টেঙা লগা এই জোলকণ খাবলৈ খুব সোৱাদ মাছৰ ভিতৰলৈকে এই টেঙা টেঙা ভাৱটো সোমাই যায় আৰু খাবলৈ খুব ভাল হয় আপোনালোকে দেখিছে এয়া মোৰ মাছৰ জোল তৰকাৰী হৈ গৈছে এতিয়া মই ইয়াত ধনিয়া দি দিছো যিখিনি মই আগতে থৈ দিছিলো আৰু ধনিয়া দি দিয়াৰ পিছত আৰু মোৰ এয়া সিজাই থাকিবৰ প্ৰয়োজন নাই অকণমান লৰাই দিয়াৰ পিছত মই এইখিনি কাঢ়ি থম আৰু এইখিনি গৰমে গৰমে পৰিৱেশন কৰিলে খুব ভাল লাগে খাই আপোনালোকে যদিও এই ৰেচিপিটো খাই চাইছে তথাপিও মই কেনেদৰে বনালো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহলে প্লিজ লাইক এটা কৰিব আৰু কেনেকুৱানো লাগিল ভিডিঅ'টো চাই কমেন্টৰ যোগেদি মোক জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি আপুনি মোৰ চেনেলটো চাইছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিঅ'টি ইমানেই আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ